20 পৰা 22 টকা আপোনালোকে ডাউন পেমেণ্ট কৰক, আপোনালোকে পাই যাব S23 Ultra পাই যাব। Reno 11 মাত্ৰ ডাউন পেমেণ্ট দিব লাগিব আপোনালোকৰ মিনিমাম 7 to 8,000। কিছুমান প্ৰডাক্টৰ চিভিল যদি ভাল থাকে ডাউন পেমেণ্ট কমত হৈ যায়, কিছুমান যদি চিভিল যদি অলপ যদি বেয়া থাকে তেনেহ'লে সিহঁতৰ কাৰণে ডাউন পেমেণ্ট অলপ বেছি হৈ যায়। এইবিলাক আপোনাৰ মোটামুটি 4,000-5,000 টকা দিলে আপোনালোকে পাই যাব Oppo A17 5G ফোন হয়। শ্বপৰ 25 কিলোমিটাৰৰ ভিতৰতে আমাৰ ডাউন পেমেণ্ট মানে EMI ফেচিলিটি হৈছে। আমাৰ Vivo V27 ফোনৰ কণ্ডিশ্যন চাওক না, একদম ব্ৰেণ্ড নিউ। এইটো অফাৰ প্ৰাইচ কিমান থাকিব? কাৰ্ড ডিছপ্লে ফোন হয়, মাৰ্কেটৰ দাম আছে 30+ দাম আছে, আমাৰ ওচৰত আহিব 17,999, ডাউন পেমেণ্ট আহিব মোটামুটি 8,000 টকা আহিব। থাকিব 12,999 টকা ডাউন পেমেণ্ট দিব লাগিব, মাত্ৰ 6,000 টকা, মানে 6,800 টকাত আপোনালোকে 5G ফোন পাই যাব। আমাৰ ব্ৰেণ্ড নিউ আহি যাব 13,800 টকাত, এইটো ডাউন পেমেণ্ট দিব লাগিব মাত্ৰ 7,000 টকা। Realme 12 Pro যদি ডাউন পেমেণ্ট দিব যদি বিচাৰে আহিব মাত্ৰ 8,000 টকা, আৰু ডাউন পেমেণ্ট আহিব মাত্ৰ 6,000 টকা বা 7,000 to 8,000 দিলে আপোনালোকে Moto H50 Fusion আপোনালোকে পাই যাব। 16,000 টকা মাৰ্কেটৰ দাম আছে, আমাৰ ওচৰত আহিব 12,700 টকা, ফুল 1 বছৰৰ ৱাৰেণ্টি পাব আপোনালোকে। এইবিলাক আপোনালোকে মোটামুটি 6,000 টকা 7,000 টকা যদি ডাউন পেমেণ্ট কৰে আপোনালোকে এইবিলাক ঘৰলৈ নিব পাৰিব। 15 to 17,000 আহিব আপোনাৰ, এইটো আপোনাৰ iPhone 13 Pro Max। নেক্সট আছে আমাৰ এইটো ডাউন পেমেণ্ট হিচাপে আহিব মাত্ৰ আপোনাৰ 12,000-13,000 পাব আপোনালোকে iPhone 15। নেক্সট আছে আপোনাৰ ডাউন পেমেণ্ট মোটামুটি আপোনাৰ 9,000 টকা 10,000 টকা দিয়ক, আপোনালোকে iPhone 12 আমাৰ পৰা নিব পাৰিব। নমস্কাৰ বন্ধুসকল, আমি আমাৰ কিছুমান ষ্টক আপডেট হৈছে আজি মানে আমাৰ কণ্টিনিউ ষ্টক আছিলে। আমি আমাৰ দেশৰ কিছুমান চিটুৱেশ্যন ভাল নথকাৰ কাৰণে আমি ষ্টক আপডেট দিয়া নাছিলোঁ। এতিয়া আমাৰ গোটেইখিনি ষ্টক এভেইলেবল আছে আৰু আগতো আছিলে। আপোনালোকে সব ভিজিট কৰক, সব ভিজিট কৰি গম পাব যে আমাৰ কোৱালিটি আৰু আমি কেনেকুৱা প্ৰডাক্টত চেল কৰোঁ। প্ৰথমটো কথা এটা ভাল নিউজ এটা আছে আমাৰ ওচৰত, আপোনালোকে একেবাৰে কম ডাউন পেমেণ্টত আপোনালোকে আমাৰ পৰা প্ৰডাক্ট কিনিব পাৰিব। আমাৰ EMI ফেচিলিটি এভেইলেবল হৈ গ'ল, আমাৰ ওচৰত গোটেইখিনি ফাইনেন্স টাই আপ হৈ গ'ল। এতিয়া আপোনালোকে একেবাৰে মিনিমাম ডাউন পেমেণ্টত আপোনালোকে যিকোনো প্ৰডাক্ট কিনিব পাৰিব আমাৰ পৰা। প্ৰথমতে আমাৰ এড্ৰেছটো ক'বলৈ গৈ আছোঁ। আমাৰ এড্ৰেছটো হৈছে মৰাণ মহালক্ষ্মী মাৰ্কেট, ঠিক শিৱসাগৰ যোৱা বাছ ষ্টেণ্ডৰ ঠিক ওচৰতে আছে আমাৰ মাৰ্কেটখন। মহালক্ষ্মী মাৰ্কেটৰ ভিতৰত থাকিব চেন কম্পিউটাৰ। আৰু প্ৰডাক্ট দেখুৱাৰ আগত আমি কিছুমান ক'বলৈ গৈছোঁ যে আমাৰ প্ৰতিটো প্ৰডাক্টৰ লগত অৰিজিনেল চাৰ্জাৰ, বিল বক্স থাকিব, কমপ্লিট বক্স থাকিব। আমি অকল ফোন আমি কাষ্টমাৰক বিক্ৰী নকৰোঁ, ফোনৰ লগত কমপ্লিট বক্স, চাৰ্জাৰ কেবল অৰিজিনেল দিয়া হয়। সেইটো হয়তো আমাৰ অসমত এখন প্ৰথম দোকানেই হয় য'ত আপোনাৰ প্ৰতিটো প্ৰডাক্টৰ লগত অৰিজিনেল চাৰ্জাৰ, বিল বক্স দিয়া হয়। আৰু আমি ৰিপেয়াৰিং কৰা প্ৰডাক্ট বিক্ৰী নকৰোঁ। আৰু এটা কথা, আপোনালোকৰ যদি কিবা পুৰণা ফোন থাকে আপোনালোকে আমাৰ ভিজিট কৰক আমাৰ দোকানত, আপোনালোকে পুৰণা ফোন দি পিনে আপোনালোকে বেলেগ ফোন দিব পাৰিব, সেইটো আমাৰ EMIত কনভাৰ্ট কৰি ল'ব পাৰিব। আপোনালোকৰ সব সুবিধা আছে। কিন্তু পুৰণা ফোনৰ লগত আপোনালোকে যদি ৰিপেয়াৰিং কৰা প্ৰডাক্ট আনে বা যদি বক্স নাই, চাৰ্জাৰ নাই আৰু যদি আপোনাৰ বিল নাই তেনেহ'লে আমাৰ সেইটো ৰিজেক্ট কৰি দিয়া হ'ব। এতিয়া আমি ষ্টক দেখাম লাহেকৈ, ষ্টকৰ লগত আমি প্ৰাইচখিনি ক'ম, লগতে অফাৰখিনি ক'ম আপোনাক। তেনেকৈ আমাৰ প্ৰথমটো ফোন দেখাব গৈছে আপোনাক S23 Ultra ফোনৰ কণ্ডিশ্যন চাওক, একদম ছুপাৰ মিন কণ্ডিশ্যন, একদম অফাৰ প্ৰাইচ থাকিব মাত্ৰ 49,800। এইটো S23 Ultra আপোনালোকে পাই যাব মিনিমাম ডাউন পেমেণ্ট মোটামুটি আপোনাৰ 20 পৰা 22 টকা আপোনালোকে ডাউন পেমেণ্ট কৰক, আপোনালোকে পাই যাব S23 Ultra পাই যাব। কাৰোবাক যদি কম দামত যদি S24 লাগে আমাৰ ওচৰত আহি গ'ল 39,800 পাই যাব আপোনালোকে S24, একদম ছুপাৰ মিন কণ্ডিশ্যন। এইটো মোটামুটি আপোনাৰ ডাউন পেমেণ্ট আহিব 17,000 টকা নহ'লে 18,000 টকা। নেক্সট আছে S20 FE, এইবিলাক অফাৰ প্ৰাইচ থাকিব মাত্ৰ 13,500 টকা। এইবিলাক যদি আপুনি নিয়ে মোটামুটি 4,500 টকা ডাউন পেমেণ্ট দিলে আপোনালোকে পাই যাব। নেক্সট আছে আমাৰ ওচৰত Oppo Reno 11 ফোনৰ কণ্ডিশ্যন চাওক, একদম কাৰ্ভ ডিছপ্লে ফোন হয়, অফাৰ প্ৰাইচ থাকিব মাত্ৰ 17,999, 18,000 টকাত পাব Reno 11, মাত্ৰ ডাউন পেমেণ্ট দিব লাগিব আপোনালোকৰ মিনিমাম 7 to 8,000। নেক্সট আছে আমাৰ ওচৰত Oppo Reno 10 Pro ফোনৰ কণ্ডিশ্যন চাওক, একদম ব্ৰেণ্ড নিউ হয়, 256GB ফোনটো হয়, অফাৰ প্ৰাইচ থাকিব মাত্ৰ 17,999। এইবিলাকো আপোনাৰ মোটামুটি 7,000 টকা 8,000 টকা ডাউন পেমেণ্ট কৰিলে আপোনালোকে পাই যাব। এইটো আছে আপোনাৰ Oppo Reno 8T ফোনৰ কণ্ডিশ্যন একদম বঢ়িয়া হৈ আছে, অফাৰ প্ৰাইচ থাকিব মাত্ৰ 14,499, ডাউন পেমেণ্ট আহিব মাত্ৰ 6,000 টকা 7,000 টকা আহিব। নেক্সট আছে আমাৰ ওচৰত Oppo Reno 6 Pro, এইটো অফাৰ প্ৰাইচ থাকিব মাত্ৰ 14,000, এইটো অফাৰ প্ৰাইচ থাকিব 14,000 থাকিব, কিন্তু ডাউন পেমেণ্ট থাকিব মাত্ৰ 6,700 টকা দিলে আপোনালোকে ফোনটো পাই যাব। Reno 8T ইয়াৰো অফাৰ প্ৰাইচ থাকিব 13,500। আপোনালোকে এপ্ৰক্সিমেটলি 30%, 32% আপোনালোকে এইটো মিলাই ল'ব, প্ৰত্যেকটা প্ৰডাক্টৰ ডাউন পেমেণ্ট থাকিব। কিছুমান প্ৰডাক্টৰ চিভিল যদি ভাল থাকে ডাউন পেমেণ্ট কমত হৈ যায়, কিছুমানৰ যদি চিভিল যদি অলপ যদি বেয়া থাকে তেনেহ'লে সিহঁতৰ কাৰণে ডাউন পেমেণ্ট অলপ বেছি হৈ যায়। নেক্সট আছে আমাৰ ওচৰত Reno 7, অফাৰ প্ৰাইচ থাকিব মাত্ৰ 13,499 টকা, এইটো 256GB হয় ফোনটো। আৰু নেক্সট আছে আমাৰ ওচৰত Oppo A79, এইবিলাক পাই যাব আপোনালোকে 11,500 টকা, আৰু এটা বেলেগ কালাৰ এটা আছে 10,500 টকা। এইবিলাক 8GB, এতিয়া মই যিখিনি ফোন দেখাইছোঁ গোটেইখিনি 5G ফোন দেখাইছোঁ, আৰু মেক্সিমাম প্ৰডাক্টত 8GB RAM আৰু 12GB RAM আছে। এইবিলাক আপোনাৰ মোটামুটি 4,500 টকা দিলে আপোনালোকে পাই যাব Oppo A17 5G ফোন হয়। নেক্সট আছে আমাৰ Oppo A59, এইটো অফাৰ প্ৰাইচ থাকিব মাত্ৰ 9,999 টকাত পাব আপোনালোকে Oppo A59, এইটো আণ্ডাৰ ৱাৰেণ্টি প্ৰডাক্ট হয়, এইটো অফাৰ প্ৰাইচ থাকিব 9,900 টকা, ডাউন পেমেণ্ট আহিব 4,000 টকা। Oppo A78, এইবিলাক অফাৰ প্ৰাইচ থাকিব 8GB RAM ফোন হয়, 10,000 টকা পাই যাব আপোনালোকে Oppo A78, ডাউন পেমেণ্ট আহিব মোটামুটি 4,000 টকা 5,000 টকা, চিভিলৰ ওপৰত ডিপেণ্ড কৰিব আপোনাৰ ডাউন পেমেণ্টটো। আৰু মই ডাউন পেমেণ্টৰ কথাটো ক'বলৈ গৈছোঁ যে আমাৰ শ্বপৰ 25 কিলোমিটাৰৰ ভিতৰতে আমাৰ ডাউন পেমেণ্ট মানে EMI ফেচিলিটি হৈছে। আপোনালোকে যেনেকৈ ছাপ'জ ধৰক মৰাণৰ পৰা যদি আপোনালোকে যদি আমাৰ দোকানৰ যদি প্ৰডাক্ট পাৰ্চেছ কৰে তেনেহ'লে আপুনি
চেপন, আপোনাৰ এইফালে হৈ গ'ল ৰাজগড়, এইফালে হৈ গ'ল আপোনাৰ খোৱাং চোৱাং, এইবিলাক গোটেইখিনি আমাৰ ইয়াত কভাৰ কৰে, মানে কচুমাৰীও আপোনাৰ কভাৰ কৰে, চেপন টেপন গোটেইখিনি কৰে। নেক্সট আছে আমাৰ ওচৰত ভিভ' V27, কোনো কণ্ডিশ্যন চক নাই, একদম ব্ৰেণ্ড নিউ। এইটো অফাৰ প্ৰাইচ কিমান থাকিব? কাৰ্ড ডিছপ্লে ফোন হয়, মাৰ্কেটৰ দাম আছে 30+ দাম আছে, আমাৰ ওচৰত আহিব 17,999, ডাউন পেমেণ্ট আহিব মোটামুটি 8,000 টকা আহিব। ভিভ' আপোনাৰ V25, এইটো অফাৰ প্ৰাইচ থাকিব মাত্ৰ 13,000 টকা পাই যাব আপোনালোকে ভিভ' V25। Y200E, এইটো অফাৰ প্ৰাইচ থাকিব মাত্ৰ 13,000 টকা, ইন ৱাৰেণ্টি প্ৰডাক্ট হয়, এইবিলাক ডাউন পেমেণ্ট আহিব আপোনাৰ মোটামুটি 6,000 টকা 7,000 টকা। ভিভ' Y28 9,900 টকা, এইটো আপোনাৰ মোটামুটি আপোনাৰ 4-5 মাহ ৱাৰেণ্টি যেতিয়াও বাকী আছে, এইটো অফাৰ প্ৰাইচ থাকিব 9,900 টকা, কিন্তু ইয়াৰ ডাউন পেমেণ্ট আহি যাব আপোনাৰ মোটামুটি 4,000 টকা 5,000 টকা, চিভিলৰ ওপৰত ডিপেণ্ড কৰিব আপোনাৰ ডাউন পেমেণ্টটো। T2 হয়, কণ্ডিশ্যন ভাল আছে, এইটো থাকিব আপোনাৰ 11,500 টকা, এইটো আহিব আপোনাৰ 9,800 টকা, যোনটো মৰ্জি আপুনি নিব পাৰিব। দুটা কালাৰ আছে Y56, এটা হ'ব 10,800 টকা, এটা আছে 10,000 টকা। এইবিলাক 8GB ৰেমৰ ফোন গোটেইখিনি আছে, 8GB 256GB আপোনাক দেখাই আছোঁ। আৰু এটা আছে ভিভ'ৰ V21E, এইটো অফাৰ প্ৰাইচ থাকিব মাত্ৰ 10,500 টকা পাব, ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্টৰ। যদি ডাউন পেমেণ্ট লয় আপোনালোকে মোটামুটি 5,000 টকা আপোনালোকে দিব লাগিব। তাৰপৰা Xiaomi 11 Lite, এইটো একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন ফোনটো পাব, এইটো অফাৰ প্ৰাইচ থাকিব 12,999 টকা, এইটো একেবাৰে প্ৰিমিয়াম ফোন হয়, কিছুমানে এইটো ব্লগ বনায়, এইটো অফাৰ প্ৰাইচ থাকিব 12,999 টকা, ডাউন পেমেণ্ট দিব লাগিব মাত্ৰ 6,000 টকা। কাৰোবাক যদি কম দামত যদি লাগে, এইটো অফাৰ প্ৰাইচ থাকিব মাত্ৰ 9,500 টকা। এইটো আপোনাৰ গোটেইখিনি ভাল আছে, আপোনালোকে ভিজিট কৰক, ভিজিট গম পাব যে আমাৰ এইবিলাক ফোনৰ কণ্ডিশ্যন কি। আমি ৰিপেয়াৰিং কৰা প্ৰডাক্ট চেল নকৰোঁ। কাৰোবাক যদি কম দামত যদি চেমচাঙৰ ফোন লাগে, চেমচাঙৰ ফোনৰ কণ্ডিশ্যন চক নাই, একদম ভাল কণ্ডিশ্যন। অফাৰ প্ৰাইচ থাকিব 6,799 টকাত, মানে 6,800 টকাত আপোনালোকে 5G ফোন পাই যাব আমাৰ ওচৰত, গেলেক্সি M13। কাৰোবাক যদি IQ ফোন লাগে, IQ ফোন একদম ভাল কণ্ডিশ্যনত আছে, অফাৰ প্ৰাইচ থাকিব মাত্ৰ 12,000 টকাত পাব আপোনালোকে IQ Z7S 8GB ৰেমৰ। কাৰোবাক Redmi 12 ফোন লাগে, মাত্ৰ আহিব 8,999 টকাত পাব, Redmi 12 5G ফোন হয়। Poco M6 Pro আহি যাব মাত্ৰ মোটামুটি 8,500 টকাত। কাৰোবাক যদি Motorola যদি G54 যদি লাগে, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন পাব, 8GB ৰেমৰ আহিব, মাত্ৰ 11,000 টকাত আহিব আপোনাৰ, 10,900 টকাত আহিব, ডাউন পেমেণ্ট আহিব মাত্ৰ 4,000-5,000 টকা পাব আপোনালোকে Motorola। নেক্সট আছে আমাৰ ওচৰত OnePlus-ৰ, এইবিলাক আহি যাব 10,000 OnePlus Nord C হয়, আৰু এইটো আছে আমাৰ ওচৰত OnePlus Nord C4 হয়, এইটো অফাৰ প্ৰাইচ থাকিব 14,500 টকা, এইটো ৱাৰেণ্টি আছে, এইটো 3-4 মাহ ৱাৰেণ্টি বাকী আছে, আনইউজ কণ্ডিশ্যন টাইপৰ নিচিনা আছে। আহিব OnePlus Nord 2T হয় মডেলটো, এইটো 8GB ৰেমৰ ফোন হয়, আহিব 14,500 টকা পাব আপোনালোকে Nord 2T। এইবিলাক পাই যাব আপোনালোকে 8,500 টকা, 9,800 টকা, এইবিলাক আমাৰ ওচৰত ভিজিট কৰক, ভিজিট কৰি গম পাব। এইটো আহি যাব আপোনাৰ 9,500 টকা। কাৰোবাক যদি Realme 12 Plus লাগে, ফোনৰ কণ্ডিশ্যন চক নাই, একদম ব্ৰেণ্ড নিউ, আহি যাব 13,800 টকাত, এইটো ডাউন পেমেণ্ট দিব লাগিব মাত্ৰ 7,000 টকা বা 8,000 টকা। কাৰোবাক যদি কাৰ্ড ডিছপ্লে যদি কম দামত লাগে, আমাৰ ওচৰত আহি যাব Realme 12 Pro, ফোনৰ কণ্ডিশ্যন চক নাই, একদম A1 উইথ ৱাৰেণ্টি পাব আপোনালোকে, মাত্ৰ আহি যাব অফাৰ প্ৰাইচ 13,999 টকাত পাব Realme 12 Pro। যদি ডাউন পেমেণ্ট দিব যদি বিচাৰে, আহিব মাত্ৰ 8,000 টকা। কাৰোবাক যদি গেমিং ফোন লাগে, আহি যাব আমাৰ ওচৰত মাষ্টাৰ এডিশ্যন, এইবিলাক 12,000 আছে, অফাৰ প্ৰাইচ থাকিব 12,000, 11,900 এনেকৈ অফাৰ প্ৰাইচ থাকিব, এইটো ডাউন পেমেণ্ট দিব লাগিব মোটামুটি 6,000-7,000 টকাকৈ 8GB ৰেমৰ ফোন। কাৰোবাক যদি নাথিং ফোন লাগে, নাথিং ফোনৰ বহুত ডিমাণ্ড আছে, আমাৰ ওচৰত আহি গ'ল, অফাৰ প্ৰাইচ থাকিব মাত্ৰ 15,499 টকা, আৰু ডাউন পেমেণ্ট আহিব মাত্ৰ 6,000 টকা বা 7,000 টকাত পাব আপোনালোকে। বন্ধুসকল, কিছুমানৰ লাগে অপেন বক্স, আজি মই দেখাম অপেন বক্সৰ কি বস্তু হয়। অপেন বক্সটো এইটো হৈ গ'ল Moto 50 আপোনাৰ ফিউজন হয়, এইবিলাক হ'ল অপেন বক্সৰ, মাৰ্কেটৰ দাম আছে আপোনাৰ এইবিলাক মোটামুটি 24,000-25,000 টকা। এইটো 12GB ৰেমৰ হয়, আজিলৈকে চিম সোমোৱা নাই, কমপ্লিটলি আপোনাৰ চিল অপেন প্ৰডাক্ট হয়, 4-5 বছৰ পুৰণা ফোনটো অপেন বক্স বুলি নকয়। এইবিলাক হ'ল অপেন বক্স, এইটো কমপ্লিট এতিয়ালৈকে চাৰ্জাৰ কেবল এতিয়ালৈকে আপোনাৰ পৰা চিল পেক হৈ আছে। এইটো অফাৰ প্ৰাইচ থাকিব আমাৰ ওচৰত মাত্ৰ 18,999 টকা পাব আপোনালোকে। Moto G50 ফিউজন হয়, এইটো 12GB ৰেমৰ হয়, এইটো মোটামুটি আপোনাৰ যদি ডাউন পেমেণ্ট দিম বুলি ভাবিছে, মোটামুটি 7,000 to 8,000 দিলে আপোনালোকে Moto H50 ফিউজন আপোনালোকে পাই যাব। কাৰোবাক যদি 14X যদি অলপ যদি ভাল কণ্ডিশ্যনত লাগে, যদি মানে চিল অপেন প্ৰডাক্ট লাগে, তেনেহ'লে আমাৰ ওচৰত আহি গ'ল 16,000 টকা মাৰ্কেটৰ দাম আছে, আমাৰ ওচৰত আহিব 12,700 টকা, ফুল 1 বছৰৰ ৱাৰেণ্টি পাব আপোনালোকে। এইবিলাক আপোনালোকে মোটামুটি 6,000 টকা 7,000 টকা যদি ডাউন পেমেণ্ট কৰে, আপোনালোকে এইবিলাক ঘৰলৈ নিব পাৰিব। P3X আছে আমাৰ ওচৰত, মাত্ৰ 11,900 টকাত পাব আপোনালোকে P3X। এইবিলাক মাৰ্কেটত বহুত দাম আছে, এইবিলাক অপেন বক্সৰ ফোন হয়, 1 বছৰৰ কমপ্লিট ৱাৰেণ্টি পাব, এইবিলাক ফোনৰ কণ্ডিশ্যন একদম অফাৰ প্ৰাইচ থাকিব এইবিলাক P3X। আৰু লাহেকৈ মই আপোনাক কেইটামান মডেল দেখাই আছোঁ, যেনেকৈ আপোনাৰ গেলেক্সি M16, এইবিলাক হ'ল আপোনাৰ অপেন বক্সৰ প্ৰডাক্ট হয়, এইবিলাক আপোনাৰ একদম প্ৰিমিয়াম প্ৰডাক্ট পাব আপোনালোকে। এইটো চাওক, এইবিলাক আপোনাৰ 1 বছৰৰ ফুল ৱাৰেণ্টি পাব, এইবিলাক অফাৰ প্ৰাইচ থাকিব 11,900 টকাত আপোনালোকে লৈ যাব পাৰিব। আৰু কিছুমান মডেল যেনেকুৱা আপোনাৰ যদি কম দামী প্ৰডাক্ট যদি লাগে, কম দামী প্ৰডাক্ট আমাৰ ওচৰত আছে। মই কেলৈ কি 4G ফোনৰ ইমান ডিমাণ্ড নাই, মই যিমান দেখালোঁ 5G ফোন, কেলৈ চবেই বিচাৰে 5G ফোন বিচাৰে। 4G ফোন যদি লাগে আমাৰ ওচৰত 4G ফোনো কম দামত পাই যাব আপোনালোকে, যেনেকৈ এইবিলাক আপুনি পাই যাব আমাৰ ওচৰত 4,500 টকাত Oppo A1K, এইবিলাক মডেল আপোনালোকে পাই যাব Oppo A1K লগত কমপ্লিট অৰিজিনেল
চাৰ্জাৰ কেবুল চব অৰিজিনেল পাই যাব আপোনালোকে অপ'ৰ। এনেকুৱা টাইপৰ কম দামী ফোন নাহক, কম দামী ফোন দেখুৱাটো পচিবল নহয়। গতিকে বহুত প্ৰডাক্ট আছে আমাৰ ওচৰত, যেনেকৈ আপোনাৰ ৰিয়েলমি 9 এইবিলাক আপোনালোকে পাই যাব মোটামুটি 4,800 টকাত ডাঙৰ স্ক্ৰীনৰ। কাৰোবাক যদি অলপ যদি হেভি ফোন লাগে, তো হেভি ফোন লাগিলে আমাৰ ওচৰত 8GB ৰেমৰ এইবিলাক ফোন আছে। আমাৰ ভিজিট কৰক চেণ্ট কম্পিউটাৰ ভিজিট কৰি গম পাব যে আমাৰ ফোনৰ কোৱালিটি কি। মই লাহে লাহে আইফোনো দেখাম। এতিয়া বৰ্তমান এণ্ড্ৰইডখিনি মই আপোনাক দেখাই লৈছোঁ। এণ্ড্ৰইড মই 4G ফোন বেছিকৈ আপোনাক মই শ্ব' নকৰোঁ। এইবিলাক ফোন পাই যাব আপোনালোকে মাত্ৰ 7,999 8GB ৰেমৰ ফোন হয়, লগত কমপ্লিট অৰিজিনেল চাৰ্জাৰ ডিল বক্স পাব। এইবিলাক অফাৰ প্ৰাইচ থাকিব, আপোনালোকে ভিজিট কৰি। এনেকুৱা ফোন ধেৰ আছে আমাৰ ওচৰত, কম দামী যদি লাগে কম দামী পাব, দামী যদি লাগে দামীও পাব। এইবিলাক আপুনি 8GB ৰেমৰ ফোন পাই যাব মাত্ৰ 7,800 টকাত পাব আপোনালোকে এইবিলাক 8GB ৰেম। এতিয়া মই লাহেকৈ আপোনাক আইফোন দেখাম, আইফোনৰ কিছুমান কোৱালিটি দেখাম, আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাওক। বন্ধুসকল এতিয়া নেক্সট দেখাম আইফোনৰ দেখাম। আইফোন কিছুমান কালেকশ্যন আহিছে, যেনেকৈ আপোনাৰ 13 Pro Max একদম A1 কণ্ডিশ্যন পাব, 80% বেটাৰী হেল্থ আছে আৰু ভেৰিয়েণ্ট হ'ব আপোনাৰ 256GB। এইটো মাৰ্কেটত বিক্ৰী হয় আপোনাৰ অলমষ্ট 60, 59, 58,000 বিক্ৰী হয়। আমাৰ ওচৰত অফাৰ প্ৰাইচ থাকিব মাত্ৰ 49,499 পাব আপোনালোকে 13 Pro Max একদম A1 কণ্ডিশ্যন। এইটো যদি আপোনালোকে যদি EMI কৰিম বুলি ভাবিছে, মাত্ৰ ডাউন পে'মেণ্ট আহিব আপোনাৰ মোটামুটি 16,000 to 17,000 আহিব আপোনাৰ। এইটো আপোনাৰ আইফোন 13 Pro Max। নেক্সট আছে আমাৰ ওচৰত iPhone 15 কণ্ডিশ্যন চাওক না, একদম ব্ৰেণ্ড নিউ। বেটাৰী হেল্থ থাকিব 94% বেটাৰী হেল্থ থাকিব আৰু অফাৰ প্ৰাইচ থাকিব মাত্ৰ 45,999 পাব আপোনালোকে iPhone 15 128GB। এইটো ডাউন পে'মেণ্ট হিচাপে আহিব মাত্ৰ আপোনাৰ 12,000 13,000 পাব আপোনালোকে iPhone 15। নেক্সট আছে আমাৰ ওচৰত 13 আছে। বৰ্তমান আপুনি আজি মই প্ৰত্যেকটা প্ৰডাক্টৰ এপিচ দেখাম, কেলৈ কি আমাৰ মানে অলমষ্ট ভিডিঅ'টো আপোনাৰ বহুত দীঘল হৈ গৈছে, সেইটো কাৰণে এইটো অফাৰ প্ৰাইচ থাকিব 30,499 পাব আপোনালোকে iPhone 13 একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত পাব। বেটাৰী হেল্থ থাকিব 88, 89 প্লাছ থাকিব। নেক্সট আছে আমাৰ ওচৰত iPhone 12 একদম মজা কণ্ডিশ্যন। iPhone 12 আপোনাৰ ষ্টাৰ্টিং প্ৰাইচ হৈ যাব মাত্ৰ 20,499 পাব আপোনালোকে iPhone 12 এনেকুৱা। আৰু যদি আপোনাৰ 128GB লাগে, আমাৰ ওচৰত অফাৰ প্ৰাইচ থাকিব মাত্ৰ 25,499 টকাত পাব আপোনালোকে iPhone 12। এইবিলাক আপোনাৰ ডাউন পে'মেণ্ট মোটামুটি আপোনাৰ 9,000 টকা 10,000 টকা দিয়ক আপোনালোকে iPhone 12 আমাৰ পৰা নিব পাৰিব। iPhone 11 আছে আমাৰ ওচৰত, আজি অলপ হাই ৰেঞ্জত আছে, 18,499 পাব আপোনালোকে iPhone 11। আৰু কমতো আহে, আজি আমাৰ ওচৰত কমত নাই বাৰু। XR আছে আমাৰ ওচৰত মাত্ৰ 13,999 14,000 টকাত পাব আপোনালোকে iPhone XR। এইকেইটা মোটামুটি ডাউন পে'মেণ্ট আপোনাৰ আহিব 5,000 টকা। আৰু এইবিলাক AC2 আছে আমাৰ ওচৰত, অফাৰ প্ৰাইচ থাকিব মাত্ৰ 9,000 মানৰ পৰা আপোনালোকে পাই যাব AC2। আৰু 7 যদি লাগে অফাৰ প্ৰাইচ থাকিব মাত্ৰ 5,499 টকাত পাব iPhone 7 পাব। কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰে। আৰু কাৰোবাক যদি টেব লাগে, তো আমাৰ ওচৰত টেবো আছে এভেইলেবল। এইবিলাক আপোনালোকে একদম অপেন বক্স নিচিনা আপোনালোকে কমপ্লিট ৱাৰেণ্টি পাব আপোনালোকে মাত্ৰ 7,999 পাব আপোনালোকে। ৰিয়েলমি টেব পাব, এইটো মাৰ্কেট প্ৰাইচ অলমষ্ট 14,000 দাম আছে। আৰু চেমচাঙৰ আছে, এইটো আপোনাৰ 7,999। আৰু ষ্টক আহিছে আমাৰ ওচৰত, যেনেকৈ আপোনাৰ আইফোন যদি কাৰোবাক যদি কমত লাগে 15 মডেলটো আহিছে, 91% বেটাৰী হেল্থ থাকিব। ইয়াৰ অফাৰ প্ৰাইচ থাকিব মাত্ৰ আপোনাৰ 43,499 মানে 43,500 পাব আপোনালোকে iPhone 15 91% বেটাৰী হেল্থ। কাৰোবাক যদি 14 প্লাছ লাগে, তো 14 প্লাছ আমাৰ ওচৰত আহি গ'ল। এইকেইটা আছে আপোনাৰ ছুপাৰ মেইন কণ্ডিশ্যন 14 প্লাছ আছে, কমপ্লিট আপোনাৰ কেবল বক্সৰ সৈতে পাব। এইটো আপোনাৰ বেটাৰী হেল্থ থাকিব আপোনাৰ 86%। এইটো অফাৰ প্ৰাইচ থাকিব মাত্ৰ 39,499 পাব আপোনালোকে 14 প্লাছ। কাৰোবাক যদি 16 লাগে আহি যাব আমাৰ 16 100% বেটাৰী হেল্থৰ সৈতে আছে। এইবিলাক আপুনি মোটামুটি ডাউন পে'মেণ্ট কৰিব লাগিব 25,000 টকা। আৰু এইবিলাক আপুনি ডাউন পে'মেণ্ট কৰিব লাগিব মোটামুটি 18,000 টকা 20,000 টকাত আপোনালোকে পাই যাব। ধন্যবাদ। আৰু এনেকুৱা যদি অফাৰ লাগে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব, আমাৰ চেনেলটো ফ'ল' কৰি আহিব। যিমান শ্বেয়াৰ কৰিব আপোনালোকে সিমান আপোনালোকে অফাৰ পাব। ধন্যবাদ।